हम लोग के पास है तो बोलता है 300 का माल है हमको बात क्या करना धुनिया है खने হৈছে আমাৰ অফিচৰ মেইন সাইনবোৰ্ডখন আপোনালোকে যদি এইটো সাইডৰ পৰা আহে প্ৰগতি সাইডৰ এয়া চক ৰাইস আমাৰ মানে কি হ'ল পইচা গধুলি তা লৈ আনছে দে মোক বজাৰ কৰিবলৈ জোৰ জবস এটো এটা সিঙ্গেলো এটো সিঙ্গুতে ইমান কষ্ট হল নহয় তাই ইয়াত এতিয়া অলপমান খিচিবলৈ কাৰণে থৈ দিছো মই তাৰ পিছত লাষ্টত একেবাৰে দিম ধনিয়া হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে কুশলে আছে মোৰ অন্যটি ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো আৰু যেহেতু মই ফুল ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছো লাহে লাহে গতিকে তাকে এতিয়া দি গৈছো আৰু লাষ্ট আপোনালোকে চাগে বিয়া ব্লগটো দেখিলে আৰু আজি হৈছে বৃহস্পতিবাৰ এতিয়া মই আছো অফিসত আৰু ভিতৰত বহুত ঠাণ্ডা হয় এটো কাৰণে অকনমান বাহিৰতে বহিছো আৰু আপোনালোকে এই বৃহস্পতি শুকুৰ শনি দেও যিমান কি দিন পাৰো আৰু মই আপোনালোকক দেখাম সকলোখিনি মই কেনেকে মোৰ জীৱনটো বা এই 24 লাষ্ট সময়খিনি কেনেকে পাৰ কৰিছো তাকে আপোনালোকক দেখাম শেয়াৰ কৰিম আৰু ভিডিঅ'ছৰ ভিউজ আহে নাহে পিছৰ কথা ভিডিঅ'ছ দি গৈ আছো এটা টাইমত তো আপোনালোকে মোক মৰম দিবগে নহয় জানো এতিয়া আপোনালোকৰ মাজলে ভিডিঅ'বোৰ পোৱাগে নাই কিন্তু এটা টাইমত পাবগে বুলি মই আশাবাদী আৰু সেই আশাটো লৈ পিনে কাম কৰি গৈ আছো আৰু যিকি নহওক আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব গতিকে চাই থাকক ভিডিঅ' এয়া চক ৰাইস টুকু আহিছে আমাৰ ঘৰলে গধুলি হলে মানে টুকুৱে পাক এটা মাৰে আমাৰ ঘৰত হয় ন আৰু টুকুৱে হেইয়া খেলি আছে Hello guys এতিয়া আমি আহিছো জুই ফুৱাবলে গধুলি এইদিন বহুত বেছি ঠাণ্ডা হৈছে হেতু কাৰণে জুই ফুৱাই আছো হতে গধুলি এফালে টুকুৱে পঢ়িব মেলিব নালাগে এতিয়া জুই ফুৱাই আছে হয় না তো কেলে নাই বহা মা আহিলা পঢ়িম এফালে মা মই এফালে আইতা তো জুই ফুৱাত লৈ আছো এইদিন জুইটো দেখাই দিয়া জুইটো দেখাই দিওঁ এয়া জুই ফুৱাই আছে এতিয়া এয়া জুই জেলি বনাইছিলে আমাৰ মা আইতাই ৰুটি চুটি লগত খাবলৈ ভাল হ'ব এনেকুৱাই হ'ব কালাৰটো ইয়াতকে আৰু অকমান আহিলেহেঁতেন কালাৰটো নহয় বেলেগ কালাৰ মিক্স কৰিলেহে তেনেকুৱা হ'ব অন্য একো দিয়া নাই নহয় এইবোৰ ৰং চং দিয়া নাই যিটো অৰিজিনেল কালাৰ সেইটোহে আহিব নেচাৰেল কালাৰটো আকৌ সেইটো এইবোৰ ৰং চং দিলেহে এইবোৰ কালাৰ কিহেদি বনাইছে সেইটো জেলিটো টেঙা মোৱা ঘৰতে জেলি বনাই দিছে খাই থাকিবি এতিয়া তই আৰু ৰুটিৰ লগত আৰু এইবিলাক ৰং এটা পাই নহয় কালাৰো দিয়ে দিব পাৰে কালাৰটো দি দিলে ধুনীয়া ৰংটো ধুনীয়া উঠি মই চাহ লৈ আহিছো এই চাহো তুলিলে জুই ওচৰত ঢেৰ জুতি ৰৈ থকা হৈছে এফালে ৰুটি আলু ভাজি ৰুটি জেলি বৈ বনোৱা 10টা মান বজাত দৰা পালেইহে 5টা মান বজাতে আহিছে মোৰ ৰুটি ভাজি খাবলৈ মন গৈছে মা মা খাবি আকৌ বনাবা ৰুটি ভাজি আলু ভাজি আৰু ৰুটি মই যে বহুত দিন খোৱা নাই আলু ভাজি সুদাকে আলু ভাজি টুকুৱে খোৱা দেখি মই খাবলৈ মন গৈছে মই কালি ৰুটি খাওঁ বুলি ক'লত মায়ে ধুনীয়াকে ইয়াৰ ৰুটি ভাজি আৰু ইয়াৰ জলকীয়া আচাৰ এতিয়া মই অফিচলৈ খাই যাম এগাল চব আমাৰ অফিচৰ বাহিৰত ৰৈ থকা কুকুৰ এগালমান আছে পোৱালি ছোৱালী মিলাই আৰু এটা ভিতৰত আছে দেখাই আছো ৰ'ব আপোনাক এলা সব আমাৰ সিদ্ধাৰ্থে বিস্কিট দিছে বিস্কিট ককক মাতকচোন কক চক ককয়ে আজি ঠাণ্ডা বুলি কাপোৰ চাপোৰ পিন্ধি আছে
আরে কোকো চাও কোকো আরে বা বিস্কুট নাই খোৱা দিছে তোক বিস্কুট কিয় খোৱা নাই লেবেল তোৰ তোমাক লেবেল বিস্কুট খা আহিবি নেকি খোৱা হাই কোকো এই আমাৰ অফিচৰ ভিতৰত কোকো বহি আছে ধুনীয়াকৈ চোলা তোলা পিন্ধি এইটো আমাৰ অফিচৰ ফ্ৰণ্টৰ গেটটো যিটো লক কৰি থোৱা থাকে ভিতৰৰ ফালৰ পৰা তলা মাৰি থোৱা আছে আৰু এইটো অফিচ আৰু ভিতৰৰ ফালে আছে আমাৰ পেচেণ্টখিনি থকা ঠাই আৰু এইখন হৈছে আমাৰ টাইম টেবুলৰ ৰুটিনখন কোনটো টাইমত কি কৰা যায় ইয়াতে লিখা আছে চব ফুড চাৰ্টো আছে এইবিলাক চব স্কুটি গাড়ী অফিচৰে হয় এখন গাড়ী কিন্তু এখন গাড়ী চলাব পৰা অৱস্থাত নাই আৰু আপোনালোকক আমাৰ ফ্ৰণ্টৰ জেগাখিনি দেখাই দিম দেই গেটখন কোনটো কাৰণে আমাৰ ৰিকভাৰী ৱেলনেছ ছ'চাইটি বৰ্ডখন লগা আছে এইটো দেখাই দিম এইখনে হৈছে আমাৰ অফিচৰ মেইন চাইনবৰ্ডখন আপোনালোকে যদি এইটো ছাইডৰ পৰা আহে প্ৰগতি ছাইডৰ পৰা এইফালে টাউনৰ ফালে সোমাই আহে তেতিয়া ইয়াতে দেখিয়ে পাব এই চাইনবৰ্ডখন আছে মাৰি থোৱা আৰু এইফালেদি এইটো ছাইডেদি এণ্ট্ৰি আৰু এইটো যিটো ডাঙৰ বিল্ডিংটো দেখিছে সেইটোৱে হৈছে অফিচটো এটা ছাইডে তলৰ পাৰ্টত মালিক থাকে বাকী ওপৰৰ পাৰ্ট বা ছাইডৰ পাৰ্ট যিখিনি আছে গোটেইখিনিতে তেওঁলোকে ভাড়ালৈ দিছে আৰু সেইটো তাতে ৰিহেব চেণ্টাৰটো আছে এইবিলাক ওপৰত চব কাপোৰ মেলি থোৱা আছে যে এইবিলাক চব পেচেণ্টৰে হয় এইটো ছাইডে অফিচটো এইটো ছাইডে ওপৰত চব মানুহ থাকে আৰু এইটো ছাইডে তলত মালিকৰ ঘৰ সেইফালে আমাৰ নাৰ্ছ বাইদেউ গৈছে প্ৰেছাৰ জুখিবলৈ পেচেণ্টক আমাৰ অফিচটো তলতে থাকে এইটো হ'ল আমাৰ অফিচ কিন্তু ওপৰলৈ কিছুমান কামত ক্লাছ কৰিবলৈ বা প্ৰেছাৰ জুখিবলৈ ওপৰলৈ যোৱা হয় আৰু A few moments later. দিলে নেকি তালে দিওঁ মই তাত আৰু লৈছোঁ আৰু নালাগে আৰু ৰসগোল্লা জোলটো দিওঁ এক্সট্ৰাকৈ ৰসগোল্লা জোলটো এক্সট্ৰাকৈ দিওঁ কাজু বৰফি লাডুটো আৰু ভুজিয়াটো এক্সট্ৰাকৈ দিওঁ 5 টকা 10টা ল'লোঁ 5 টকা 10টা ল'লোঁ মই এতিয়া অফিচৰ পৰা আহি পালোহি আৰু আজি আমাৰ ঘৰত ন খাইছিলে মই মানে কাপোৰ চেঞ্জ কৰাই নাই এতিয়া 4টান বাজিছে আৰু ন এইটো কাৰণে এনেকৈ খোৱা হৈছে মানে নিয়মটো কৰি থৈছে পায়স অকণমান দি থৈছে সৰু সৰু ল'ৰা কেইটামান মাতি পিনি কাৰণ আমাৰ ঘৰৰ মেম্বাৰবোৰ সকলোখিনি একেটা টাইমতে পোৱা নাযায় মানে সকলো ব্যস্ত পাপা বেলেগ চাকৰি জেগাত থাকে মাইনী হোষ্টেল খুৰা খুৰীহঁতো আকৌ বেলেগকৈ চাকৰিৰ কাৰণে থাকেগৈ সেইটো কাৰণে মানে একেলগে যেতিয়া গোটেইখিনি গোট খোৱা নাই সেইটো কাৰণে ভোজ খাবলৈ বেয়া পালে আৰু সেইটো কাৰণে পায়স দি পিনি এনেকৈ নিয়মটো কৰি থৈ দিলে আৰু এইটো মাহ শেষ হ'লে মানে নেক্সট মাহত আকৌ ন খাব নোৱাৰে সেইটো কাৰণে গতিকে এতিয়া আমি অলপ দিনৰ পিছত আকৌ সকলোখিনি যেতিয়া লগ হ'ম তেতিয়া ন খাম আৰু আপোনালোকক ভিডিঅ' দেখাম এতিয়া মাৰ লগত অকণমান বজাৰ কৰিবলৈ আহিছোঁ বজাৰ মানে মাছ বা মাংস কিবা এটা দিম বুলি আহিছোঁ আৰু এইফালে আমাৰ মা খাইটা দি দিয়া আকৌ গৈছা গধূলি তাই লৈ আনিছে দেই মোক বজাৰ কৰিবলৈ জোৰ জবজ অঁ অকলে অকলে আহিম নেকি আকৌ মই কিবা চব মই বাকীবোৰ বজাৰ চব মই অকলে অকলে কৰি মেলি দিওঁ মাক কিন্তু মাছ মাংস কিনিবলগীয়া থাকিলেহে মাক লৈ আহোঁ ধূলি তাই লৈ আনিছে নহয় ইছ ধূলি স্কিন বেয়া হ'ব বেলেগ স্কিনখন তালৈহে যাবিছোঁ তালৈকে যা হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আজি হৈছে সানডে আৰু আজি সানডে দিনটো সম্পূৰ্ণ দিনটো কি কৰিলোঁ কি নাই কৰা সেইখিনি আপোনালোকক দেখাম যিহেতু মই সাপ্তাহিক ব্লগ কিছুমান বনাই আছোঁ বাৰু
আৰু এনেকুৱা হৈছে লং ভিডিঅ' যদি বনাওঁ তেনেহ'লে শৰ্টছ ভিডিঅ' বনাবলৈ পাহৰি যাওঁ মানে এনেকুৱা হৈছে তো গোটেইখিনি বস্তু একেলগে কণ্টিনিউ কৰিবলৈ হ'লে অলপমান টাইম লাগিব কাৰণ এইটো বস্তুত মই নতুন হয় ইউটিউবৰ ক্ষেত্ৰত সেইটো কাৰণে লাহে লাহে সকলোখিনি সম্ভৱ হৈ উঠিব বুলি আশা কৰোঁ আৰু চেষ্টাও তেনেকৈ কৰিব লাগিব নহয় জানো আৰু এতিয়া মানে ঘৰত অকলে আছোঁ মই কাৰণ মাইনীটো হোষ্টেলত পাপা ডিউটি আৰু মা গৈছে কিবা মিটিং এখনত সেইটো কাৰণে মই ঘৰৰ কামখিনি কৰিম এতিয়া আৰু ভাতটো বনাম আৰু স্কুটিখনো বহুত বেছি লেতেৰা হৈ আছে এইকেইদিন চলাই আছিলোঁ যে সেইটো কাৰণে স্কুটিখনো ধুব লাগিব ফাৰ্ষ্টে মই গাটো ধুই ল'লোঁ মানে গাটো ধুই উঠাৰ পিছতহে মোৰ কামখিনি কৰিবলৈ ভাল লাগে আৰু স্কুটিখন ধুওঁতেও ইমান বেছি লেতেৰা পেতেৰা নহওঁ যে সেইটো কাৰণে গা চা ধুয়ে ল'লোঁ বাৰু বাহিৰতে স্কুটিখন মই উলিয়াই থৈ দিছোঁ এতিয়া ধুমকৈ বাকীখিনি আপোনালোকে চাই থাকক মই দেখাই গৈ আছোঁ ভাতটো দেৰিকৈ খাম কিন্তু এতিয়া যদি ৰুটি খাই দিওঁ ভাত খাব নোৱাৰিম সেইটো কাৰণে ৰুটিটো থৈ দিওঁ আৰু ভাতটো বনাই দিওঁ ৰাতিপুৱা চাহকাপ খাই মেলি ল'লোঁ আৰু ভাত বনাম আৰু অকণমান দেৰিকৈ বনাম যিহেতু টাইম আছে 11:30 হৈছেহে সেইটো কাৰণে আপোনালোকক ভাবিলোঁ আমাৰ বাৰীখন অকণমান দেখাই দিওঁ আইতা আৰু খুৰাই মেলি দুইজনে বাৰীখনৰ সৰু সৰু কিবা কিবি কৰিছে তাকে অকণ দেখাই দিওঁ সৰু হয় ইমান ডাঙৰ নহয় তথাপিতো আমাৰ কাৰণে আৰু ঘৰত লগোৱা শাক পাচলিকেইটাই যথেষ্ট নহয় জানো গতিকে দেখাইছোঁ বলক এইফালে চাওক এয়া ভেন্দি আৰু টাংবডি পুলি ৰুই থৈছে নতুনকৈ ৰুইছে ৰোৱা বেছি দিন হোৱা নাই তাৰপিছত এইফালে আহিলে এয়া লাই শাক এয়া লাই শাক এয়া চব ধুনীয়াকৈ লাই শাকবোৰ ডাঙৰ ডাঙৰ হৈছে আৰু এইটো ফুলো ফুলিছে এই হালধীয়া ফুলটো আগতে আমি এইটো ফুলটো ছিঙি ছিঙি পিনি খেলোঁ খোপাত লগাওঁ চুলিত লগাওঁ সৰু হৈ থাকোঁতে এইখিনি গোটেইখিনি লাই শাক আৰু এইফালে এইটো কোমোৰা এটা লাগিছে এইটো নতুনকৈ পুলি ৰুইছে আৰু এটাই লাগিছে আৰু বাকী ফুল ফুলিছে লাগিব আৰু এই সকলোখিনি লাই শাক তাৰপিছত এইজোপা হৈছে এই দুইজোপা হৈছে টেঙামৰা এইয়া টেঙামৰা লাগি আছে চক ৰাইজ আৰু এই টেঙামৰা গুটি দি পিনে সেইদিনাখনি আইতাই জেলি বনাইছিলে ময়ো বনাব লাগিব ইয়াত আৰু কেইটামান লাগি লওক বেছি লাগি থকা নাই যে আৰু কেইটামান হৈ লওক তাৰপিছত বনাম এইয়া চক দুটামান ছিঙিও আপোনালোকক দেখাই দিওঁ বাৰু আইও সোঁহাতেহে ছিঙিব লাগিব আৰু দেখাই আছোঁ ৰ'ব এইটো এটা ছিঙি ল'লোঁ মই এয়া হৈছে ধনিয়া কেইজোপাও একদম ডাঙৰ ডাঙৰ হৈ আছে ধুনীয়া এইয়া চাওক আৰু এইটো নতুনকৈ দিছে তিয়হ আৰু এইফালে চালিখন দি দিছে এইফালে তিয়হ লাগিছে নেকি এইফালে এটা লাগিছে এইফালে এটা লাগিছে ক'ত গ'ল এইটো এটা তাৰপিছত আৰু ক'ত লাগিছে নাই বেছিকৈ লগা নাই নতুনকৈ দিছেহে এয়া ফুলবিলাক ফুলিছে আৰু লাগিব আৰু এইফালে কিছুমান মূলা লগাইছিলে এইবিলাক মূলা হৈ আছে এইবিলাক চাওক ছিঙিব পৰাও হৈ আছে মই পিটিকে ছিঙি নিদিওঁ বাৰু মই ধনিয়া কেইটামানকৈ ছিঙি লওঁ
এইকেইডাল ছিঙি লৈছোঁ এইকেইডাল মই এতিয়া দাইল বা মাছৰ তৰকাৰী যদি কিবা বনাওঁ তেনেহ'লে দিমগৈ মাছৰ তৰকাৰী মাছেই আছে মাছৰ তৰকাৰী বনাম মাছৰ তৰকাৰীৰ লগত এইকেইডাল দিমগৈ সেয়াই আছিলে আমাৰ সৰুকৈ বাৰীখন মূলা তিয়হ এইফালে লাই শাক তাৰপিছত আকৌ ধনিয়া টেঙামৰা এইবিলাক সকলোবোৰ লগাইছে আৰু নতুনকৈ পুলিখিনি লগাইছে যেতিয়া এইখিনিও ডাঙৰ হ'ব আপোনালোকক ভালকৈ দেখাম দেই আৰু কোনোবা দিনাখনি মই শাক পাচলিখিনি ছিঙি পিনেও আপোনালোকক ভিডিঅ' দেখাম বাৰু A few moments later. ৰাইজ এইফালে মই মাছৰ আঞ্জা বনাই আছোঁ ইয়াত একদম চিম্পলকৈ বনাইছোঁ আৰু ইয়াৰে এটা শ্বৰ্টছ ভিডিঅ' মই চেনেলত আপলোড কৰি থোৱা আছে আপোনালোকে মাছৰ যিটো মই ৰেচিপি দিছোঁ একদম চিম্পল সেইটো আপোনালোকে গৈ পিনি চাব পাৰে আৰু ইয়াতে মই বিলাহী আলু ধনিয়া এনেকৈ দি পিনে একেবাৰে চিম্পলকৈ বনাইছোঁ আপোনালোকেও বনাব পাৰিব হয়তো চাগে বহুতে বনাই তেনেকৈ খায়ো গতিকে মোৰতো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ মইনো কেনেকৈ খালোঁ আজি সোনকালে গ'লো আৰু সোনকালে ভাত বনালি নে এই চব ৰাইজ আমাৰ মা আহি গ'ল মিটিঙৰ পৰা আহি গ'লো গোটৰ মিটিং মই ভাত বনাই আছোঁ ভালেই কৰিলে মাছটো বনালোঁ আৰু ভাতটো কুকাৰ তুলি থৈছোঁ তো হেল্ল' ৰাইজ এতিয়া মই অকণমান ওলাই মেলি ল'লোঁ ৰেডি হৈ ল'লোঁ মা আৰু মই অকণ ওলাই যাম এতিয়া ডিব্ৰুগড় ফালে যাম গতিকে আপোনালোকে চাই থাকক বাই বাই লগ পাই আছোঁ আমি এতিয়া বহি আছো বাহিৰতে ৰ'দ লৈ লৈ কথা পাতি আছো এইয়া সবৰে মুখবোৰ ইমান শুকান শুকান লাগিছে একদম বৰ দুখত আছে নিচিনা এই দুখত নাই পাই সবে ফুৰ্তিত আছো দেই মোৰ দুখত নাই দেই মই দুখত নাই তোমাক দেখাত তেনেকুৱাই লাগিছে আকৌ নহয় ইমান দুখত নাই এইটো চুলি জিলিকি আছে ৰং কি ৰং হেয়া কালাৰ জেতুকা বহুত ধুনীয়া কালাৰ আহিছে আকৌ চেনি এটা মই অকল নিবেদনা বা নিবেদনা বস্তু ওপৰত কোনটো চুলো মানে চাব মুখে চুকে লাগিব অ আমাৰ জয়ন্ত দাও গিটাৰ বজাই নহয় A few moments later. মানে একেবাৰে আমাৰ শিৱসাগৰ ফেঞ্চি বজাৰ হৈ গৈছে চানডে এইফালে অকণমান আমি বজাৰ আছে সেইটো কাৰণে বজাৰলৈ আহিছোঁ এতিয়া আগে আগে মই হ'ব আৰু এতিয়া আমি ঘৰ যাওঁ মানে কিবা এটা খাওঁগৈ তাৰপিছত যাম সেইফালে সেইদিনাখনি যে খাইছিলোঁ তাতে খাম বোলা
মায়ে হেলমেট চেলমেট পিন্ধিয়ে লৈছে একেবাৰে খোজকাঢ়ি থাকোঁতে পৰি যাব পাৰেতো এইটো কালাৰ হয় নালাগে হ'ব দে এখন বহি লৈছোঁ হয় না নালাগে এখন মই বহিছোঁ আমাৰ মায়ে স্কুটিত উঠিয়ে ইমান ভাগৰ লাগিছে ওচৰলৈ মাতিলেও নাহে ভাগৰ লাগিছে বহিয়ে ভাগৰ লাগিছে স্কুটিত এতিয়া মা আৰু মই আহিছোঁ কিবা এটা খাই যাওঁ বুলি চাহ খাম আৰু লগতে কিবা এটা খাম আৰু ঘৰত গৈ পিনি মাক ভাত খাব নালাগে বুলি কৈছে মইতো ৰাতি ভাত নাখাওঁৱে মাকো মানা কৰিছে এই লাইটটো গুচি গ'ল তো ৰাইজ মই ঘৰ আহি পালোহি আৰু মই ক্লাটচাৰ কেইটামান দেখিলোঁ তাকে আপোনালোকক দেখাম কিউট হয় মোৰ ক্লাটচাৰ মানে বহুতে বেছি হেৰাই সেইটো কাৰণে যেতিয়াই কিনো মানে দুটামান একেলগে কিনি লওঁ এইটো আৰু এটা এইটো কিউট লাগিছে এইকেইটা আৰু কিমাননো দাম লৈছে আপোনালোকে যদি অনুমান কৰিব পাৰে ক'বচোন কিমান দামত মই কিনিছোঁ এইকেইটাতো মই অনলাইন দেখি আছোঁ মানে অনলাইন এইকেইটা 60 এটাত 60 এনেকৈ আছিলে নেকি প্ৰাইচ গতিকে আপোনালোকে ক'বচোন এইকেইটাত কিমান দিনো মই কিনিছোঁ এইকেইটা আৰু এইকেইটাও কিমান লৈছোঁ আৰু আজিৰ ভিডিঅ'টোৰ পৰা তেনেহ'লে এতিয়ালৈ বিদায় লৈছোঁ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাম আৰু মই ডেইলি শ্বৰ্টছ ভিডিঅ' আপলোড কৰোঁ গতিকে সেয়াও চাবলৈ আপোনালোকে নাপাহৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ আজিলৈ আহোঁ বাই বাই